Hello friends, আকৌ এবাৰ নতুন ভিডিও এটা লৈ আহিছো আপোনাৰ আগত। এই ভিডিওটো ৰিসেন্টলি আপলোড কৰা ভিডিও টপ 5 স্কেৰি ভিডিও নো one can explain তাৰ সেকেন্ড পাৰ্ট হয়। এই পাৰ্টত আপুনি এই ভিডিওত থকাৰ যোনকিটা ৰিয়েল ফুটেজ আছিল তাতকে আৰু অলপ ভয়ানক ফুটেজ পাব। So guys, মই হয় বিকাশ আৰু এই ভিডিওত মই আপোনাক দেখুৱাম টপ 5 scary videos no one can explain part 2. So let's explore. So now ভিডিওটো আপুনি দেখিব এটা ওয়ার্কার এটা হিল স্টেশনৰ কাম কৰি আছিল কিন্তু তেতিয়াই এই হিল স্টেশনৰ কাম কৰোতে ইহঁতে এনেকুৱা এটা জোৰদাৰ বহুত ডাঙৰ এটা ভয়েস শুনি পালে যাৰ কাৰণে ইহঁতৰ কেমেৰা লৰি গ'ল পুৰা। আপুনি ভিডিওটো চাওকচোন এবাৰ। ভিডিওটো চাই যে আপোনাক কেনেকুৱা লাগিছে নেকি বাৰু কিবা খেলিমেলি আছে ইমান জোৰ আৱাজ কাঢ়িব পাৰে হিলছ হৈ গম পাইছো কাৰণ কিবাটো আছে যাৰ হেবিলাক পৰা কাৰণে সাউণ্ড কিন্তু ইমান ডাঙৰ সাউণ্ড হ'ব নেকি যাৰ কাৰণে কেমেৰাটো লৰি যাব পাৰে তাহাঁতৰ ভিডিওটো যেতিয়া শেষ হ'ল তাৰপিছত যিমানো চৰাই আছে চিৰিকটি আছে পাহাৰৰ সবে চিঙিবলৈ ষ্টাৰ্ট কৰিছিল আৰু ইহঁতৰ চিঙৰ ষ্টপ হোৱা নাছিলে ভিডিওটো ভয় লাগে এতিয়া আপুনি চেক কৰক এইটো কিবা এফেক্ট দিবলৈ ট্ৰাই কৰিছে নেকি ভিডিওটো আপোনালোকৰ কথা এইটো এই ভিডিওটো আপোনাক অলপ বেৰে লাগিব পাৰে আপুনি যেতিয়া চাব ভিডিওটো তেতিয়া ইহঁতৰ ৰুমৰ ভিতৰত এটা নিচান দেখিব নিচান একদম মানে কিবা এটা থকা নিচিনা লাগে এই দিৱাৰৰ যাৰ কাৰণে এনেকুৱা লাগিব আপোনাৰ যে পিছফালে দুৱাৰ এখন আছিলে য'ত আপুনি পেইণ্টিং কৰিছে এইটো সঁচা কথা ঘৰখনৰ যোনটো ৱাল আছে তাৰ পিছফালে দুৱাৰ আছে যোনটো পেইণ্ট কৰি উলিয়াইছে সেই দুৱাৰৰ পৰা একদম অকস্মাত এটা টক কৰা আৱাজ এটা শুনি পাইছিলে যেনেকুৱা এই দুৱাৰটো মাৰিছে কোনোবাই আপুনি ভিডিওটো চাওকচোন এবাৰ ভিডিওটো চোৱাৰ পিছত আপোনাৰ লাগিব যে ঘৰত কিবা এটা পেৰানৰ্মেল এক্টিভিটি হৈছে কাৰণ এই দুৱাৰখন সিল কৰি পেইণ্ট কৰি দিয়া হৈছিল তাৰ পাছত ভিডিওটো কৰিছে য'ত ঠক বা কিবা আৱাজ দৌৰ মৰা আৱাজটো শুনা গৈছে এটো ইফেক্ট হ'ব পাৰে কিন্তু ইমান ৰিয়েল সাউন্ড ইমান ৰিয়েল কড ভিডিওত কৰা আছে এটো লগা নাই ফেক হ'ব নিচিনা তা আপুনি ডিসাইড কৰক এটো ৰিয়েল হয় নে ফেক এইটো ভিডিও এটা ইউটিউবাৰৰ হয় এটা ইউটিউবাৰে ৰাতি টাইমত ওজা বৰ্ড বুলি এটা আছে য'ত আমি আত্মালৰ কথা পাতিব পাৰো সেই ওজা বৰ্ডৰ লগত খেলি আছিল খেলি থাকোঁতে বৰ্ডটো প্ৰায় যোনটো বৰ্ডৰ এই এটা কাৰ্ডৰ নিচিনা বস্তু এই কাৰ্ডটো অটোমেটিক মুভ হয় মানে যেতিয়া গম পোৱা যায় যে ভূত বা কোনোবা এটা আমাৰ লগত কথা পাতিব বিচাৰিছে খেলি থাকোঁতে বস্তুটো অটোমেটিক মুভ হ'ল যোনটো প্ৰথম সি কেমেৰা তুলিব নোৱাৰিলে কিন্তু যেতিয়া পাছত কেমেৰা ওপেন কৰিলে তেতিয়া সেইটো ভূতক চ্যালেঞ্জ দিয়া নিচিনা কৰিলে বেয়াকে ক'লে তাৰ কাৰণে বস্তুটো লৰিলে হিলিব ধৰিলে ভূতক যেতিয়া বেয়াকে ক'লে তাৰ 10 সেকেন্ডৰ পাছতে আপুনি ভিডিওটো চাওকচোন এবাৰ Hello? I think you're a coward. That's what I think it is. I think you're nothing but a coward. It's moving. You see this? ভিডিওটো চাই আপোনাক লাগিছে নেকি কিবা এটো ফেক হ'ব পাৰে বা হি ভিডিওটোত মানে নিজৰ আশে-পাশে সব দেখাই দিছে আগফালেও দেখাইছে কোনো টাউনছত নাই যাৰ পৰা ষ্ট্ৰিং বা কিবা ৰছী বা হি বস্তু টনানিয়া কৰিছে তাৰ তলতো একো নাই হি ঘৰত অকলে এটা ৰুমত বহি কিনে বটটো ভৰিত থৈ মেলি খেলি আছিল এতিয়া হৈছে এটো ফেক নিচিনা লগা নাই আৰু এটো একদম বহুত ভয়ানক ভিডিও মুকটো বহুত ভয় লাগিলে আপুনি ডিসাইড কৰক এটো ফেক নে ৰিয়েল আৰু কেনেকুৱা লাগিলে আপোনাক এটো মোক ক'ব কমেন্টত এইটো ভিডিওটো এজন মানুহে গাইড ৰেডিও শুনি থাকোঁতে হৈছিল ঘটনাটো এই ভিডিওত কি হয় কি মানুহজনে যেতিয়া ৰেডিও শুনি থাকে এতিয়া কপককে কিবা এনচিয়েন্ট টাইমৰ আৱাজ বা একদম ক্ৰিপি বহুত ভয়ানক আৱাজবিলাক আহিব ধৰে যেনেকৈ এনচিয়েন্ট টাইমত কিবা মন্ত্ৰ পঢ়াৰ নিচিনা আৱাজ আপুনি ভিডিওটো চাওকচোন এবাৰ
ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ কিবা লাগিলে নেকি কিবা অদ্ভুত পেৰানৰ্মেল এক্টিভিটি এইবিলাক কিবা বাগছ হ'ব পাৰে এই ৰেডিঅ'টো হৈ থাকে নহয় কিন্তু এনেকুৱা ভয়ানক আৱাজটো কোনো কেতিয়াও ওলাব নোৱাৰে আৰু ইয়াত মন্ত্ৰ এটা শুনা পাইছে ক্লিয়াৰলি তো এইটো অলপ অদ্ভুত কথা আপোনাৰ মতে এইটো কি হ'ব পাৰে মোক কমেণ্টত ক'ব আৰু ডিচাইড কৰক এইটো ৰিয়েল হয় নে ফেক হয় আপোনাৰ ওপৰত কথা এই ভিডিঅ'টো সঁচাকৈ বহুত ভয় লাগে মোক একদম শুনি একদম কিবা লাগি গৈছিলে এই ভিডিঅ'টোত এজন মানুহে পাহাৰীয়া ঠাইত এটা ভিডিঅ' কৰি আছিলে এনেই তেতিয়া সি এটা কেব নিচিনা আছিলে পাহাৰৰ কেবৰ ভিতৰৰ পৰা হেল্প কোৱা আৱাজ শুনি পালে কাৰোবাৰ সি নিজেও ভয় খাই গ'ল এনেকুৱা আৱাজ শুনি এনেকুৱা চিঞৰ শুনিখিনি আপুনি ভিডিঅ'টো চাওকচোন এবাৰ এইটো চোৱা আপোনাৰ লাগিলে নেকি এনেকুৱা যে কিবা হয় বা এইটো জেগাত কিবা ভূতীয়া কিবা হৈছে বা পেৰানৰ্মেল কিবা এক্টিভিটি হৈ আছে ঘপককৈ এনেকৈ আৱাজ লোৱা হেল্প বুলি আচানক আৰু হেৰি জংঘলৰ ভিতৰত কেৱৰ ভিতৰত এনেকুৱা কিবা হ'ব পাৰে জানো ৰিয়েলকৈ আপুনি ডিচাইড কৰক এইটো কি হয় আৰু কি হৈ আছে কি হ'ব নাই পৰা আপুনি মোক ক'বচোন কমেণ্টত আপোনাৰ থটছবিলাক জানিব বিচাৰোঁ যদি আপুনি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু কমেণ্ট জৰুৰ কৰিব আৰু যদি আপোনাক এই এনেকুৱা কণ্টেণ্ট আৰু লাগে ফিউচাৰত তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তলত ৰঙা এটা বাটন আছে নহয় তাৰ ওচৰত ছাবস্ক্ৰাইব কৰাৰ পিছতে ওচৰত এটা ঘণ্টাৰ নিচিনা বস্তু থাকিব ঘণ্টাটো দবাই দিব যাতে আপুনি কিবা নতুন ভিডিঅ' পালে ন'টিফিকেশ্যনটো আপোনাৰ ওচৰত পাই যায় থেংক ইউ ছ' মাছ মই বিকাশ বাই